Hello guys, এতিয়া মই যাবলৈ ওলাইছো নিজৰা। আজি আমি আহিছো পাহাৰত কচু কাটিবলৈ। এইবোৰ পানী চাবলৈ যোৱা মানুহ, এয়া নিজৰা থাকি থৈছে। পাহাৰৰ ওপৰত ইমান পানী ৰাস্তা। আগতে ইয়াতো আছিল এটা নিজৰা, এতিয়া পানী শুকাই গ'ল। এইটোত বা আছে নে? তলত অলপমান আছে। ধুনীয়া জেগা। এইবোৰ পানী তোলা মানুহ, এইবোৰ পানী নিয়া মানুহ কিমান যে কষ্ট। দাৰামত ভৰাব, তাৰপিছত আকৌ টানিব। এইটো ন, এইবোৰ চব পুৰা ৰিং বনাই থৈছে। এইটো ন ইমান দেখিব চব নিজৰা নিজৰা। এটা এইটো পাহাৰৰ ওপৰত বেলেগে পানী নিয়ে বুলি এনেকৈ ৰাখিব লাগে। এইবোৰ কয় যোগাৰ পদ্ধতি। য'তেই চকু ফুৰাব গোটেই নিজৰাই নিজৰা। এইটো এটা কাৰোবাৰ, এইটো এটা, এইটো আকৌ কোনোবাই নতুনকৈ সানিছে। এইটো এটা পানী আছে তলত। এতিয়া আমি গৈ আছো বাঘৰ ঘুলি। পাহাৰৰ মাজে মাজে বাঘ নোলালেই হ'ল। বাঘ ওলাব নেকি? আমি নামি আছো বাঘৰ ঘুলি, য'ত বাঘে পানী খাবলৈ আহে। বাঘৰ ঘুলি। ফাইনেলি আজি বাঘৰ ঘুলি পালোহি। বাঘৰ ঘুলি নিজৰা।